हेलो फ्रेंड्स मोर नाम आतिकुल इस्लाम और आपनालोके चाइছে आपनालोকৰ ইউটিউব চেনেল স্মার্ট সার্ভিস। फ्रेंड्स আজি মই গৈ আছো এটা ব্লগিং ভিডিও বনাব, ঘৰৰ ব্লগিং যেটো আছে আপোনাৰ সার্ভে অজন্তা পথত। फ्रेंड्स ভিডিওটোৰ আগতে মই এটা সৰু ৰিকুৱেষ্ট কৰো, আপোনালোকে মোৰ ৰিকুৱেষ্টটো একচেপ্ট কৰিব। फ्रेंड्स মই নতুনকৈ ব্লগিং চেনেল এটা খুলিছো, যেটো চেনেলৰ নাম হ'ল আতিক ব্লগছ। সো फ्रेंड्स ডিসক্ৰিপশনত লিংক দি দিছো, আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব। তাতে খুব ধুনীয়া ধুনীয়া ব্লগিং ভিডিও আহি আছে। সো বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো। फ्रेंड्स এইটো গেট হয়, দেখিছে কমপ্লিট গেট, আৰু ওপৰত এইটো আপোনাৰ ফ্ৰণ্ট ভিউ দেখাই আছো, ঘৰটোৰ কমপ্লিট ফ্ৰণ্ট ভিউ। ইয়াতে আপোনাৰ গাড়ী পাৰ্কিং হ'ব, ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰিব। ইয়াতে এইখিনি এৰিয়াত গাড়ী পাৰ্কিং কৰিব পাৰিব। এইটো আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে ঘৰটো কমপ্লিট। এখন গেট হয়, আমি এইফালেদি ভিতৰত প্ৰৱেশ কৰিম। সো লকটো খুলি দিম মই এতিয়া। ফ্ৰেণ্ডছ এইটো ঘৰৰ এইটো হল ৰুম হয়, কমপ্লিট এইটো হল ৰুম। এইটো কিচেন হয়, মডুলাইজ কিচেন, কমপ্লিট মডুলাইজ কিচেন। আৰু 24/7 ৰানিং ৱাটাৰ আছে ইয়াতে, 24/7 ৰানিং ৱাটাৰ পাব, খুব ধুনীয়া, পানীৰ একো প্ৰব্লেম নাই। এইটো বেচিন, পানীৰ লেয়াৰটো দেখা গৈছো। সৰু এটা ষ্ট'ৰ ৰুম আছে, সৰু ষ্ট'ৰ ৰুম। এইটো এটা বেডৰুম হ'ব, বেডৰুম। ৰাখিব পাৰিব ধুনীয়াকৈ। সাবাৰ দিছে, পানী ইয়াতে পানীটো 24/7 ৰানিং ৱাটাৰ, পানীৰ একো প্ৰব্লেম নাই। ইয়াতে এটা বেডৰুম আছে, বেডৰুম। একচুৱেলি ঘৰটো বহুত দিনৰ পৰা বন্ধ হৈ আছিলে, সেইকাৰণে অলপ অকণমান জাষ্ট লেতেৰা দেখা পাইছে। এইখিনি লেবাৰে চাফা কৰি দিব। এইটো আপোনাৰ কেনকুনি হয়, সৰু ৱাশ্বিং মেচিন ৰাখিব পৰা পইণ্ট দিছে ইয়াতে। फ्रेंड्स ভিডিওটো এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে চালে। আপোনালোকৰ বিশেষ কিবা প্ৰশ্ন থাকিলে মোক জনাব পাৰে, মই 99% কমেণ্টৰ ৰিপ্লাই কৰি থাকোঁ। আৰু খুব ধুনীয়া ভিডিও আগলৈ আহি আছে, আপোনালোকে মোক ছাপোৰ্ট কৰিব। আৰু চেনেলটো যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকন বটনটো ক্লিক কৰিব। আজিলৈকে আহোঁ পুনৰ নতুন এটা ভিডিঅ'ত, অতি সোনকালে আপোনালোকৰ মাজত দেখা হ'ব। অ'কে, বাই বাই।